নমস্কাৰ মই Saikia আজি আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। আজি মই আমাৰ ষ্টক ৰুমৰ পৰা ভিডিঅ'টো দি আছোঁ। বৰ্তমান যিহেতু মই বৰ্তমান ষ্টক ৰুমতে আছোঁ, মই ষ্টক ৰুমৰ পৰাই দেখাই আছোঁ। আজি প্ৰথমতে মই বেছি দামী নহয়, অলপ কম দামৰ পৰাই আৰম্ভ কৰিম আৰু দামলৈকে যাম। আমি নতুন নতুন মাল কিছু আহিছে, আমি সেইবিলাক দেখাম, আপোনালোকে চাই থাকিব। মই প্ৰথমতে মই এটা গৰমত পিন্ধা 300 টকা দামৰ কাপোৰৰ পৰা আৰম্ভ কৰিম। আপোনালোকে চাই থাকিব। এতিয়া প্ৰথমতে মই এটা দেখাম। প্ৰথমতে মই এইটোৱে দেখাম। এইটো ইয়াৰ মই এটা পিচ খুলি দেখাম। এইটো হ'ব। যদি ভাল লাগে স্ক্ৰীনশ্বটটো মাৰি ল'ব, মই আগতে কৈ দিলোঁ। এইটো হ'ব। এইটো গৰমত পিন্ধিবৰ কাৰণে একেবাৰে ভাল হ'ব। ইয়াৰ দামটো অকণমান কম ৰেঞ্জৰে হ'ব। ইয়াৰ দামটো মই কৈছোঁ, ইয়াৰ প্ৰায় হ'লচেল ৰেটটো হ'ব 300 টকা। এনেই এইটো 400 টকা বিক্ৰী কৰা হয়। যিহেতু আমি প্ৰায় এটা হ'লচেলতে দিছোঁ, আমি আপোনালোকৰ যিমান পাৰোঁ কম দামত দিবলৈ চেষ্টা কৰোঁ। কাৰণ বহু ৰিটেইল এনেকুৱা দোকান আছে য'ত এইটো 500-600 টকালৈকে বিক্ৰী কৰি আছে। আমি চিন্তা কৰিছোঁ যেনেকৈ নহওক, যিহেতু এতিয়া বৰ্তমান দামবিলাক সকলো বস্তুৰে বাঢ়ি গৈছে, আমি কেনেকৈ কি দামটো কমাব পাৰোঁ সেইটো চেষ্টা কৰি আছোঁ। ইয়াৰ গোটেই গাঁতত চাই ল'ব, গোটেই গাঁতত দিয়াই আছে। ভাল লাগিলে স্ক্ৰীনশ্বটটো মাৰিব। এইটো হ'ব গাই দিয়া তেনেকুৱা ডিজাইনৰে হ'ব। ইয়াৰ মই এতিয়া জাষ্ট মেখেলাখন দেখাই আছোঁ। এইখন হ'ব ইয়াৰ মেখেলাখন, তলতো এনেকৈ দিয়াই থাকিব। আৰু আমাৰ এটা কথা, মোৰ অকণমান স্পীকাৰটোৰ অকণমান প্ৰব্লেম হৈছে, সেইকাৰণে চাউণ্ডটো কমকৈ আহে। আপোনালোকে তাৰ কাৰণে মোক ক্ষমা কৰি দিব। আৰু এইটো হ'ব ব্লাউজ পিচ। মই ইয়াৰ বিভিন্ন কালাৰ আছে, মই জাষ্ট এটা খুলি দেখালোঁ আৰু খুলি নেদেখাওঁ আপোনালোকক। এতিয়া মই কালাৰকেইটা দেখাম। ইয়াৰে কালাৰ এতিয়া জাষ্ট খুলি নেদেখাওঁ, এনেই দেখাম। ভাল লাগিলে স্ক্ৰীনশ্বটটো ল'ব। এইটো এটা যদি কাৰোবাক ভাল লাগে স্ক্ৰীনশ্বটটো মাৰি মোক আকৌ হোৱাটছএপত দি দিব। মোৰ হোৱাটছএপ নম্বৰটো দিয়ে থাকেই, আপোনালোকে জানেই এইটো। এইটো হ'ব আৰু এইটো হ'ব। আৰু বিভিন্ন কালাৰ আছে। এইবিলাক কালাৰ এনেকৈ দেখাই থাকিলে আমাৰ সময়বিলাক এনেই যাব। সেয়ে আমি বেলেগ এটা আকৌ আইটেম দেখাব পাৰিম। আমি বেলেগ এটা আকৌ আইটেম দেখাওঁ। নেক্সট এইটো এটা মেটেল হ'ব। এইটো অকণমান বেলেগ। এইটো মই আৰু খুলি নেদেখাওঁ, প্ৰায় একে গোটেই গাত থাকিব। এনে জাষ্ট মই বান্দুলটোহে হেৰিৰ পৰা দেখাইছোঁ। এইটো এটা ইয়াৰ কালাৰ হ'ব। এইটো এটা হ'ব। এইটো এটা হ'ব। এইটো মেটেলটো কটন হ'ব। ইয়াৰ আগতো অকণমান শ্লিক কটন আহিছিলে, এইটো কিন্তু কটন হ'ব। ইয়াৰো দামটো কৈ দিছোঁ, এইকেইটা দামটো কোৱা নহ'লতো। ইয়াৰ দামটো আহিব মাত্ৰ 300 টকা, ছেম প্ৰাইচ থাকিব। আমাৰ অলপ অসমৰ যিকোনো ঠাইলৈ COD হয়, কেছ অন ডেলিভাৰী হয়। কিন্তু এটা কথা কওঁ, আপোনালোকে আগতীয়াকৈ পইচাটো দিলে আমাৰ পঠাবৰ কাৰণে বেছি সহজ হয়। আমি যেনেকৈ নহওক পঠাই দিব পাৰোঁ, কিন্তু COD হ'লে আমাৰ DCৰ জৰিয়তে আমি পঠাব পাৰোঁ, নহ'লে আমি পোষ্ট কৰিব দিব নোৱাৰোঁ, স্পীড পোষ্ট কৰি। এইটো এটা নতুন আইটেম আহিছে। আৰু মই এটা কথা কওঁ, মোৰ শ্বপত গোটেইকেইটা আইটেম ৰখা নাযায়, দুই এটা মই পিচ ৰাখোঁ। এইটো কথাও কৈ দিছোঁ, কাৰণ মই ষ্টক ৰুমতে বেছি ৰখা যায়। এইটো এটা হ'ব। ইয়াৰ কালাৰো ভিন্ন ভিন্ন হ'ব। এইটো এটা হ'ব। এইটো এটা নতুনকৈ আহিছে। এইটো হৈছে শাৰী মেখেলা চাদৰ বুলি কয় এইটো। এইটো গৰমত পিন্ধিবৰ কাৰণে খুবেই ভাল। মই এটা পিচ ইয়াৰ দেখাওঁ, ডিজাইনবিলাক বেলেগ বেলেগ হ'ব। এইটো এটা হ'ব। এইটো এটা হ'ব। ইয়াৰে বাৰু এইটো আপোনালোকৰ কাৰণে মই এইটোৱে খুলি দেখাইছোঁ, এটা পিচ। এইটোৰো দামটো মই কৈ দি আছোঁ। এইটো মই এটা দেখাওঁ। এইটো মেটেলটো অলপ বেলেগ হ'ব। এইটোৰ দামটো আহিব 450 টকা। আৰু ইয়াৰ লগত কিন্তু ডেলিভাৰী চাৰ্জ থাকিব। মই এইটো কথা কৈ দিলোঁ, আগৰকেইটা ডেলিভাৰী চাৰ্জ কম 50% থাকিব, এইটোত ডেলিভাৰী চাৰ্জটো থাকিব। আৰু ইয়াৰ একেবাৰে পিয়ৰ কটন হ'ব ছেটটো।
এইটো পিয়'ৰ কটন হ'ব। মই একেবাৰে কেমেৰা ক্ল'জ দেখাবলৈ চেষ্টা কৰিছোঁ, যিমান পাৰোঁ ক্ল'জ দেখাবলৈ চেষ্টা কৰি আছোঁ। এইটো আহিব 450 টকা আৰু ইয়াৰ লগত এক্সট্ৰা ডেলিভাৰী চাৰ্জ থাকিব। আৰু ইয়াৰ বিভিন্ন কালাৰ আছে, মই কালাৰ এতিয়া দেখাম। আৰু এইটো পিয়'ৰ কটন হ'ব। মই দেখাই আছোঁ, গোটেই গাটো দেখাবলৈ চেষ্টা কৰিম। এতিয়া মই মেখেলাখন দেখাই আছোঁ। এইখন মেখেলাখন হ'ব, মেখেলাখন। গোটেই ওপৰলৈকে মেখেলাখনৰ বুটাবিলাক দিয়া আছে, হেভি কাম কৰা আছে। এইটো এটা গৰমত পিন্ধিবৰ কাৰণে একেবাৰে খুবেই ভাল হ'ব। আৰু ইয়াৰ ব্লাউজ পিচো হ'ব। ব্লাউজ পিচটো অকণমান বেলেগ দিছে, এইটো কণ্ট্ৰাষ্ট হ'ব, কণ্ট্ৰাষ্টত দি দিছে। আচলটো যে কণ্ট্ৰাষ্ট আছে ৰেড, এইটোৰ লগত মিলাই দি দিছে। খুবেই এটা সুন্দৰ হ'ব, কাৰণ ইয়াৰ বুটাবিলাকতো এইটো ৰেডটো আছে, ইয়াৰ লগত এইটো। ইয়াৰ মই কালাৰকেইটা একবাৰ দেখাই আছোঁ। এইটো এটা কালাৰ হ'ব। মেটেলটো একেবাৰে এইটো কাপোৰটো মেটেলটো একেবাৰে ভাল হ'ব, সেইটো কথাও মই কৈছোঁ। আপোনালোকে ইয়াৰ দামটো আকৌ মনত ৰাখিব। এইটো আহিব 450 টকা আৰু ইয়াৰ ডেলিভাৰী চাৰ্জ এক্সট্ৰা হ'ব। ইয়াৰ মই বেলেগ বেলেগ কালাৰ দেখাই আছোঁ। এইটো এটা হ'ব, ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ ল'ব। মই আৰু দেখাই আছোঁ। এতিয়া মই নেক্সট এটা ছিংগল চাদৰ দেখাম। ছিংগল চাদৰ মেটেৰিয়েলটো একেবাৰে ভালেই হ'ব। মই বহুকেইটা এইটো হ'ব ননী বাই কেঁচা পাত। ইয়াৰ বিভিন্ন কালাৰ আহিব, মই দেখাই আছোঁ। খুলি মই এটাই দেখাম। কাপোৰটো একেবাৰে ছফ্ট হয়, ননী বাই কেঁচা পাত। আচ্ছা, এতিয়া আমি আকৌ ননী বাই কেঁচা পাতটো লৈ আহিলোঁ। এইটো মানে কাপোৰটো একেবাৰে ভালেই হ'ব। মই কেমেৰা ক্ল'জ দেখাবলৈ চেষ্টা কৰি আছোঁ। মই এটা খুলি দেখাম, তাৰ কাৰণে আপোনালোকে চাই থাকিব। এইটো এটা। আৰু মোৰ ভিডিঅ'বিলাক ভাল লাগিল লাইক কৰিব। বহুতে লাইক নকৰিলেও কমচে কম ডিছলাইকটো মাৰিব পাৰে। আৰু যদি সেইটো নকৰে এটা কমেণ্ট লিখিব, ভাল লাগিলে ভাল লগা বুলি ক'ব, বেয়া লাগিলে বেয়া লাগিব বুলি ক'ব। আৰু আমাৰ যদি কিবা ক'ব লগা আছে আপোনালোকে ক'ব। দীঘল কৰিব লাগিলে আমি ভিডিঅ'টো দীঘল কৰি দিম, আৰু যদি শ্বৰ্ট কৰিব লাগে শ্বৰ্ট কৰিম। আপোনালোকে কিবা এডভাইচ দিলে ভাল লাগে। আৰু এটা কথা কওঁ, মোৰ চাউণ্ডটো আমাৰ কেমেৰাৰ এটা কিবা অকণমান চাউণ্ডৰ প্ৰব্লেম হৈছে। এইটো আমাৰ চাউণ্ডটো খুবেই শ্ল' শুনি, সেইটো মানি লৈছোঁ। আমি পাৰালৈকে আমাৰ ডেভেলপ কৰিবলৈ চেষ্টা কৰি আছোঁ। মই এটা দেখাম। এইটো আঁচলটো ইমান সুন্দৰ আঁচল দিয়া আছে, চাই লওক। যিমান পাৰে জল্দি বুকিং কৰিব, নহ'লে পিছত অসুবিধা হৈ যায়। বহুতে মানে যোগাযোগ কৰে, আমি দিব নোৱাৰোঁ। বহুত আমাৰ এনেকুৱা হয়, অকণমান দুখ লাগে। কাৰণ যিহেতু বহু লেটকৈ মানে আমাক হোৱাটছআপ কৰে। বেছি লেটকৈ নকৰিব, যিমান পাৰে সোনকালে কৰিব। আমাৰ সীমিত ষ্টক থাকে। ইয়াৰ মই ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰি আছোঁ। এইটো এনেকুৱা হ'ব। মই এতিয়া এইটো ছাইডৰ পৰা দেখাম। ইয়াৰ মই এতিয়া মেখেলাখনৰো ব্লাউজ পিচটো দেখাই আছোঁ। চৰি ৰ'ব, এইটো ছিংগলেই আছিল। এইটো ছিংগলেই হ'ব। এইটো হ'ব ননী বাই কেঁচা পাত আছিল। আৰু এইটো এটা এনেকুৱা হ'ব। এইকেইটা ছিংগল। ভাল লাগিলে স্ক্ৰীনশ্বটটো মাৰি আমালোকে জনাব। আৰু আমাৰ ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। আমি বহু কষ্ট কৰি আপোনালোকৰ ওচৰলৈকে এটা ভিডিঅ' লৈ আহোঁ, এইটো কাৰণতে যাতে আপোনালোকে কম দামত পায়, আমি যাতে কম দামত দিব পাৰোঁ, সেইটো আমি সদায় চেষ্টাত ৰাখি আছোঁ। সেয়ে আপোনালোকে আমাৰ ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব। আৰু যদি ভিডিঅ' দীঘল কৰিবলৈ আমি দীঘল কৰি দিম। আৰু আপোনালোকে পাৰিলে 1 মিনিট হ'লেও চাব আমাৰ ভিডিঅ'টো, কাৰণ আমি বহু কষ্ট কৰি আপোনালোকৰ ভিডিঅ'টো লৈ আহোঁ। সেয়ে মই পাৰোঁ আমি আকৌ নেক্সট কিবা এটা দেখাওঁ। নেক্সট আমি এইবাৰ লৈ আহিছোঁ স্লেপ কটন মিৰি বুটা। আপোনালোকে মই ইয়াৰ বেলেগ বেলেগ কালাৰ লগাম। ইয়াৰ দামটো হ'ব 550 টকা আৰু এক্সট্ৰা ডেলিভাৰী চাৰ্জ থাকিব। কাপোৰটো স্লেপ কটন হ'ব।
মেটেৰিয়েলটো গৰমত পিন্ধিবৰ কাৰণে একেবাৰে ভাল হ'ব। মই ইয়াৰ বিভিন্ন কালাৰ আছে, মই কালাৰকেইটা প্ৰথমতে এনেকৈ দেখাইছোঁ। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বটটো লৈ মোৰ হোৱাটছআপ নম্বৰত হোৱাটছআপ কৰি দিব, আৰু মই এটা খুলি দেখাম। শেষত মই প্ৰথমতে কালাৰকেইটা দেখাই আছোঁ। বিভিন্ন কালাৰ আছে আমাৰ হাতত। এইটো এটা হ'ব, চাই লওক। এইটো হ'ব স্লেব কটন মিৰি বুটা, এইটো এটা কালাৰ হ'ব। এইটো আহিব বটল গ্ৰীণত। যদি ভাল লাগে স্ক্ৰীনশ্বটটো ল'ব। আৰু এতিয়া মই আপোনালোকক এটা খুলি দেখাম। এইটো খুলি দেখাইছোঁ। ইয়াৰ প্ৰথমতে মই চাদৰখন খুলি দেখাই আছোঁ। এইটো হ'ব ইয়াৰ আঁচলটো, চাই ল'ব। আঁচলটো যথেষ্ট বহল দিয়া আছে, ডাঙৰ বুটা দিয়া আছে। আৰু এইকেইটা হ'ব ইয়াৰ ছাইড পটি। ছাইড পটিকেইটাও ডাবল বুটাৰে কাম কৰা আছে। একেবাৰে সুন্দৰ ডিজাইন হ'ব এইটো ছাইড পটি মৰাৰ পিছত। আৰু এইটো এনেকৈ ডিজাইন কৰাই আছে। মই যিমান পাৰোঁ আপোনালোকক মানে ক্ল'জ দেখাবলৈ চেষ্টা কৰিম। আৰু কালাৰৰ ক্ষেত্ৰত আপোনালোকে চিন্তা কৰিব নালাগে, যেনেকৈ কালাৰ দেখিছে ছেম কালাৰ হ'ব। মোবাইল যেনে দেখিছে কালাৰটো ছেম আহিব। এইটো তেনেকুৱা হ'ব। আৰু ইয়াৰ মেখেলাখন আৰু ব্লাউজ পিচটো দেখাইছোঁ। আপোনালোকে এইটো লাভ কৰিব 550 টকা। আৰু এইটো হৈছে আপোনালোকক এটা ডাইৰেক্ট আমি হোলচেল দামত দি আছোঁ। এইটো এনে ৰিটেইলত কিনিব গ'লে এইটো কাপোৰ একেবাৰে ছফ্ট হয়। এইটো কাপোৰৰ দাম আহিব 750ৰ পৰা আপোনাৰ 900লৈকে ল'ব পাৰে। সেয়ে আপোনালোকে যাতে ঠগ খাবলগীয়া নহয়, সেয়ে আমি সদায় ভিডিঅ'টো ল'বলৈ চেষ্টা কৰোঁ, কম দামত দিবলৈ চেষ্টা কৰোঁ। আপোনালোকে সেয়ে আমাৰ ভিডিঅ' চাই থাকিব। ভাল লাগিলে আমাক জনাব, আৰু আমি যেনেকৈ নহয় পঠাবলৈ চেষ্টা কৰোঁ সদায়। আপোনালোকে আমাৰ ভিডিঅ' সেয়ে 2 মিনিট হ'লেও চাব, স্কিপ কৰি চাব। যদি কোনোবাটো ভাল নালাগে স্কিপ কৰিব, নেক্সটটো চাব, আকৌ স্কিপ কৰিব, তেনেকৈ হ'লেও চাব। এইটো এটা মই খুলি দেখালোঁ। এইটো এইখন মেখেলাখন হয়। আৰু ইয়াতে ব্লাউজ পিচটো আছে। ব্লাউজ পিচটো এটা বৰ্ডাৰ যাব। সেয়ে আপোনালোকে আকৌ শেষত কৈছোঁ, যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বটটো লৈ ল'ব। যিটো ভাল লাগে সেইটো স্ক্ৰীনশ্বটটো লৈ ল'ব। আমি আজি আমাৰ ষ্টক ৰুমৰ পৰা এইটো ভিডিঅ' দিছিলোঁ। আমি আৰু আজি ইমানতে শেষ কৰিলোঁ। নমস্কাৰ।